তিনিজন মানুহ আছিলে ল'ৰাজন তেওঁৰ পুতেক মানে পেচেণ্টজন আছিলে অশোক গোৱেল তেওঁৰ পুতেক নয়ন গোৱেল আৰু হেৰি ড্ৰাইভাৰজন তো নয়ন অশোক গোৱেলৰ এজ এপ্ৰক্সিমেটলি তেওঁলোকে পাওঁতে 52 ইয়াৰ্ছ তেওঁৰ বৰবজাৰতে ঘৰ আৰু তেওঁ ৰোডৱেজৰ বিজনেছ কৰিছিলে আৰু তেওঁ এমৰন বেটাৰীৰ কিবা হেৰি আছিলে মানে ডিষ্ট্ৰিবিউটৰশ্বিপ আছিলে বুলি কৈছে তেওঁলোকৰ ৰোডৱেজ বিজনেছ বুলি কৈছে একজেক্টলি তেওঁ কালেকশ্যনত গৈছিলে ধূপধৰাৰ পৰা কালেকশ্যন কৰি আছিলে আহি থাকোঁতে তেওঁলোকে ধূপধৰাত কালেকশ্যন কৰিছিলে কিবা দুধনৈত কৰিছিলে আৰু কৃষ্ণাইতো কিবা কৰিছিলে মানে একজেক্টলি তেতিয়া ক'ব পৰা অৱস্থাত নাছিলে আৰু আহি থাকোঁতে এইখিনি যেতিয়া শ'লমাৰী আমাৰ কালী মন্দিৰ যিটো বিখ্যাত কালী মন্দিৰ আছে তাত এইখিনি ক্ৰছ কৰোঁতে সেই এল্টো তেওঁলোক 500ত আছিলে এল্টো গাড়ীয়ে তেওঁলোকক অভাৰটেক কৰিলে ক'লে আমাৰ ছাগলীমাৰী আহিছ তহঁতে এতিয়া ক্ষতিপূৰণ দিব লাগিব আমাৰ লগত যাব লাগিব সিহঁতে ক'লে আমিতো ছাগলীমাৰী অহা নাই তো তথাপি জবৰদস্তি তেওঁলোকৰ গাড়ীত তিনিজন মানে দুৰ্বৃত্ত উঠি ল'লে এল্টো গাড়ীৰ পৰা এইটো এল্টো গাড়ীৰ কালাৰটো সোধা হৈছিলে তেওঁলোকে ক'ব পৰা অৱস্থাত নাছিলে কাৰণ দে ৱাজ ৰিয়েলি শ্বক আৰু এইটো টাইমত ক'ব পৰা মানে ভাষা নাথাকে আৰু ল'ৰাজনে যিটো নিজৰ দেউতাকক দেখিছে ড্ৰাইভাৰজনৰ এনেকুৱা অৱস্থা নাছিলে মালিক পিছফালে বহি আছিলে বুলি কৈছে এনেকৈ আহি পেলাই তিনিজন আমাৰ উঠি পেলাই পইচাখিনি যিখিনি আছিলে গোটেইখিনি কাঢ়ি ল'লে বুলি কৈছে লৈ পেলাই গুলি মাৰি দিলে দি পেলাই পটককৈ জাম মাৰি সিহঁত পলালে और उनका मतलब सेंट्रल बैंक के सामने ही वो मतलब भाड़ा में रहता है কি ব্যৱসায় কৰিছিলে व्यवसाय ट्रांसपोर्टर आसिल আজি तिरुपति रोडवेज ना तिरुपति रोडवेज हिल ट्रांसपोर्टर তো আজি শুনা পাই আছোঁ কিবা কালেকশ্যনৰ পৰা আহি আছিল আহোঁতে শ'লমাৰী এই মন্দিৰৰ এইফালে কালী মন্দিৰ পাৰ কৰাৰ পিছত কিবা একটা ৰাস্তা আছে তে পিছৰ পৰা পালে গাড়ী আহি এনে এটেক কৰিছে আহি এনে তাত গাড়ীটা ৰাখি দিছে ৰাখি এনে তেওঁ কৈছে যে তই কিবা ছাগল মাৰি আহিছা নে কিবা কৰি আহিছা এইকাৰণে গাড়ীটা ৰখাই আনা সিহঁতে গাড়ীটা ৰখাৰ পিছত গাড়ীত সোমাই আনা গাড়ীৰ ভিতৰতে মাৰপিট কৰিছে আৰু ভিতৰত সোমাই আনা তাৰপিছত দুইজনক নামাইছে নামাৰ পিছত আমি শুনাই চাব দিয়ে আমি চাৱা নাই কিন্তু আমি আৰক্ষীৰ এইগিলা ৰিপৰ্ট ড্ৰাইভাৰৰ ৰিপৰ্ট সেই হিচাপতে মই এতিয়া অহাৰ পিছত শুনা পাই আছোঁ তেওঁক ভিতৰত লৈ যায় না মাৰপিট কৰিছে তেওঁৰ ল'ৰাও অলপ ক্ৰিটিকেল পজিশ্যনত আছে বৰ্তমান তে এখন মানে কি চিকিউৰিটিত আছোঁ আমাৰ ব্যৱসায়ীবিলাক বিৰাট ভয়তে আছে চব ইমান শ'লমাৰীৰ পৰা আমাৰ গোৱালপাৰা বাজাৰ পইণ্ট পৰ্যন্ত কোনো সেইরকম আমি সিকিউরিটি দেখা নাপাওঁ এতিয়া কি কৰা যায় কি কৰা নাযায় আমাৰ সব অল গোৱালপাৰা টাউনৰ ব্যৱসায়ীবিলাক সব আমাৰ ইয়াতে সব আছে এতিয়া ব্যৱসায়ীসকল আপোনালোকে আতংকিত মানে কি এই যে আমাৰ দেখো ওলুম দেখো কেনেকৈ আমি ভয়তে আছোঁ বৰ্তমান কখন কি হয় কোনো ঠিক নাই আগিয়া থানা আছে সদৰ থানা আছে আগিয়াৰ পৰা কোনো সিকিউৰিটি নাই কিছু নাই এনে আপনি চাও যদি মই হেলমেট ছাড়া যাওঁ ফটো উঠা মানুহ ঠিকই আছে কিন্তু মোৰ একটা ক্লাস ফ্রেন্ড গুচি গেল দাদা পুলিচৰ ওপৰত পুৰা ভৰসা যে আহিব এইটো এটা মানে কিয় অচি ছাৰ লাগি আছে এছ পি ছাৰো লাগি আছে আশা আছে যে এইটো কামটো আমাৰ যোনে গুলি মাৰিছিল বা কি কৰিছিল এই আৰক্ষীবিলাক ধৰাব পাৰিলে ভাল আছিল কিন্তু আগিয়া ধৰা থানা ওচৰতে আৰু সদৰ থানা এই মাজতে জংঘল এটা আছে তাতে চিকিউৰিটি নিশ্চয় থাকিব লাগে এতিয়াতো ক'ব নোৱাৰোঁ এতিয়া কেনেকুৱা আছিল কি আছিল সি কেনেকুৱা আহি আছিল সেইটোতো ক'ব নাপাৰিব ন এতিয়া আমিতো বস্তুটো গোৱালপাৰাতে বহি আছোঁ